সব উপলক্ষে ৰাইজে মোক মাতিছে 172 বছৰীয়া পুৰণা এটা দেৱালয় গজিপুৰ দেৱালয়। এই দেৱালয়ৰ ওপৰত অঞ্চলৰ ৰাজ্যৰ এটা বিশ্বাস আস্থা এটা ন্যস্ত হৈ আছে। সকলো জাতি ধৰ্ম ব্যক্তিসকলে একেলগে থাকি পেলাই মন্দিৰখন ৰক্ষা কৰিছে। কিছুমান আছে কিন্তু আজিও মানুহে ইয়াত আহি পেলাই পূজা অৰ্চনা কৰে আৰু দুৰ্গা মাৰ ওচৰত প্ৰাৰ্থনা জনাই পেলাই সকলোৰে শান্তিৰ কাৰণে এটা মনোকামনা ইয়াত ব্যক্ত কৰিবলৈ আহে। ময়ো আজি দুৰ্গা মাৰ ওচৰত শ্ৰদ্ধা জনাই মই এইটোৱেই মানে কামনা কৰিছোঁ যে সকলোৰে শান্তি হওক আৰু দুৰ্গা উৎসৱটো ভালে ভালে যাওক। ইফালে এটা সমস্যা আছে এই দেৱালয়ত যিটো মানে অসম দৰ্শনৰ অধীনত এইটো আঁচনিটো অলৰেডি ধৰা হৈছে আৰু অসম দৰ্শনৰ অধীনত 2.5 লাখ টকা বৰ্তমান দিয়া হয়। এই পইচাটো তেওঁলোকে প্ৰথম কিস্তি 10 লাখ প্ৰথমৰ 10 লাখ টকা এইটো মানে অলৰেডি তেওঁলোকে পাই আছে বুলি শুনিছোঁ। তেওঁলোকে কৈছে আৰু বাকী পাবলৈ বাকী আছে। অন্য কথা ইয়াত মন্দিৰৰ যিটো ফ্ল'ৰ আমাৰ এই অঞ্চলৰ MCLA মন্টু বড়ো তেওঁ নিজৰ MCLA এৰিয়া ডেভেলপমেণ্টৰ ফালৰ পৰা এইটো পকীকৰণ কৰি দিব বুলি আজি প্ৰতিশ্ৰুতি দিছে। তাৰ বাহিৰেও ইয়াত শৌচাগাৰ প্ৰস্ৰাৱগাৰৰ সমস্যা আছে আৰু ৱালৰ সমস্যা আছে। এইটো পৰ্যায়ক্ৰমে কৰা হ'ব এইটো প্ৰতিশ্ৰুতি দিছোঁ। আৰু এই দেৱালয়ৰ পৰা যোৱা যিটো ৰাস্তা কি বাগাজানীলৈকে যোৱা ৰাস্তা এইটো অলৰেডি পকীকৰণৰ মানে আঁচনিত সোমাই দিয়া হৈছে। সেইটো হ'ব। তাৰ বাহিৰেও চাপাগুৰি সমষ্টি হিচাপে নতুনকৈ আমি 25 কিলোমিটাৰ পকা ৰাস্তা পাম পকীকৰণৰ সম্পূৰ্ণভাৱে। আৰু চৰাইমাৰীৰ পৰা বৰবৰীলৈকে DC অফিচৰ সন্মুখেদি যোৱা ৰাস্তা এইটো ৱাইডেনিং এণ্ড ষ্ট্ৰেংথেনিং মানে বহলাব আৰু মজবুত কৰা হ'ব। তাৰ আঁচনিও অলৰেডি চেংচন হৈছে। আৰু PMGSYৰ অধীনত 15 কিলোমিটাৰ ৰাস্তা ভাঙি যোৱা ৰাস্তাবিলাকক ৰিপেয়াৰিং কৰিবৰ কাৰণে ধৰা হৈছে। সেই হিচাপত 25 কিলোমিটাৰ নতুন ৰাস্তা 15 কিলোমিটাৰ ৰিপেয়াৰিং আৰু 10 কিলোমিটাৰ মানে ষ্ট্ৰেংথেনিং এণ্ড ৱাইডেনিং এই হিচাপত 50 কিলোমিটাৰ ৰাস্তা আমি পাবলৈ গৈ আছোঁ। बाजाज कम्पानीनि गुबुन गुबुन रोखोमनि बाइक सालायनो मोजां मोनग्राफोरनि थाखाय मोनसे गोजोनथाव खौरां। ब्रह्म अट'मबाइल्स एबा बाजाज श'रुमआ लाबोदों नोंथांनो दुर्गा फुजानि स्पेशल अफार। ब्रह्म अट'मबाइल्स एबा बाजाज श'रुमआ उदालगुरि जिल्ला रौता सारियालियाव दं। खोब खम बेसेनावनो एबा 9,999 डाउन पेमेन्ट होनानैनो नोंथाङा बाजाज कम्पानीनि गुबुन गुबुन रोखोमनि बाइकफोरखौ लानो हागोन। बाइकजों लोगोसे स्पेशल गिफ्ट पेकबो मोननो हागोन। स्पेशल गिफ्ट पेकआव हेलमेट आरो 5 लिटार पेट्रल हरनाय जागोन। बेजों लोगोसे गोजाम बाइक आरो स्कुटिफोरखौ बेयाव सोलाय सोल' खालामनायनि खाबुखौ मोनगोन। गोबांथार फोरमानलाइसि होनांगौनि गोनांथि गैया। स्पेशल अफारा 27 सेप्तेम्बरनिफ्राय 8 अक्ट'बरसिम सोलिगोन। गोबांथार मिथिनो थाखाय 9101541183 93655318885 आरो 9957318292 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन।